বলক আপোনালোক আজি আমি আজি বজাত দেখাই আছোঁ অকণমান। এতিয়া বৰ্তমান আমি আছোঁ আপোনাৰ কটন কলেজৰ ওচৰত, হেনৰি কলেজ, কটন কলেজ আৰু আপোনাৰ গোটেইখিনি ওচৰা ওচৰি। আৰু ইয়াৰ ষ্ট্ৰীট ফুড বুলি ক'লেতো ই বহুত বিখ্যাত, আপোনাৰ গমেই পায়। এইখন হ'ল আপোনাৰ কটন কলেজখন। আৰু ষ্ট্ৰীট ফুডবোৰ বুলিলে চাওক গোটেই মানুহ ভিৰ হৈ আছে ইয়াতে। আৰু আজি সৰস্বতী পূজা বুলি বিশেষ আকৰ্ষণ ছোৱালীবোৰক চাওক ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে, মানে নক'ব আৰু চাইড হওক খালি। আৰু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, কিবা এটা খাই লওঁ, বহুতে ভোক লাগিছে। আমাৰ আহি গ'ল এইটো গৰম গৰম চিজ আৰু কৰ্ণ পিজ্জা, এতিয়া আমি খাই আছোঁ। মজা একদম, চালিয়া লাগিছে। এখন কটন কলেজ আপোনাৰ। ফুটবিললৈ সোমাই যাওঁ এতিয়া। বহুত দেৰি হৈ গ'ল তো গাইজ, ফুটবিলৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আৰু আপোনালোকক কটন কলেজ আৰু আমাৰ নেহেৰু পাৰ্কৰ ওচৰৰ পৰিস্থিতিখিনি আপোনাক দেখালোঁ কেনেকুৱা। সৰস্বতী আজি পূজা হয় আৰু লগতে আপোনাৰ কি ৰিপাব্লিক ডে তো দুয়োটা হয় আপোনাৰ একেলগে পৰিছে আজি চাই থওক এনেকুৱা আপুনি ভিডিঅ'টো। আৰু বলক আগলৈ গৈ থাকোঁ এতিয়া দীঘলী পুখুৰীলৈ। এইপিনে দেখিছে নাই গাড়ীখন, এতিয়া লগালে যেতিয়া আমি বাইকখন পাৰ্ক কৰিলোঁ হেলমেটকেইটা থৈ যাওঁ, কোনোবাই যদি লৈ গ'লে আৰু উপায় নাই আৰু। আপোনাৰ এইপিনে এই খোপা চৰাই আছে, বহুত চৰাই আছে এইপিনে গছডালত। জাষ্ট আমি আহি পেলাই এতিয়া দীঘলী পুখুৰীত চাওঁ, ব'টিং কৰোঁ নেকি অকণমান। ভাবিছিলোঁ বৰ্ডত উঠিম বুলি, কিন্তু এতিয়া মানুহ বহুত ভিৰ, চব ৰখি আছে মানুহবোৰ আৰু বহুতে সময় হৈ যাব এতিয়া। আজি নুঠোঁ আৰু আজি আমাৰ উঠা নহ'ব আৰু বেলেগ দিনা আমি উঠিম। একচুৱেলি ভাবিছিলোঁ বৰ্ডত উঠিম বুলি, কিন্তু বৰ্ডৰ কাৰণে এতিয়া নহ'ব আৰু গধূলি। চাওক হেনৰি কলেজৰ সন্মুখৰ ওচৰত, মানে দীঘলী পুখুৰী হেনৰি কলেজ একেলগে আছে। গেটত মানুহ চাওক, দীঘলী পুখুৰী পাৰ এইটো ইমান ভিৰ। 10 का कितना भाई? 20 रुपये में 6 पीस है। हाँ 20 रुपये में 6 पीस। 20 रुपये में 6 पीस। क्या बात बोल रहा है? उसका अलग खाई लो। ইয়াতে বিভিন্ন ধৰণৰ আপুনি খাদ্য খাব পাব, মানে বহুত ষ্ট্ৰীট ফুড আছে আপোনাৰ ইয়াতো। দীঘলী পুখুৰী পাৰত আপোনাৰ ফ্ৰণ্ট চাইডে আপোনাৰ এইটো। কিমানকৈ ৰ'ল? 90 আছে 100 আছে। 90টো কিহৰ এইটো?
চিকেন আৰু হেৰি থাকিব এগ থাকিব এটাত আপোনাৰ ডাবল এগ থাকে এটাত ছিংগল এগ থাকে আৰু 100টো 100টো ডাবল এগ আদা স্পেচিয়েল হয় আমাৰ আচ্ছা আচ্ছা চিজ আহিব নেকি কি ক'লে চিজ থাকে নেকি চিজ নাথাকে কিন্তু দিব পাৰিম ন আচ্ছা আচ্ছা এটা 100কে দি দিয়ক হেৰি কি এইটো বনি আছে আপোনাৰ চিকেন পকৰা অৰ্ডাৰ দিছে ৰ'ল আপোনাৰ স্পেচিয়েল ৰ'ল আপোনাৰ এগ আৰু আপোনাৰ চিকেন থাকিব ৱাও সুন্দৰ আড্ডা 777 এটা আমাৰ স্পেচিয়েল আৰু বনি আছে এটা চিকেনটো 90 এগটো হেৰি ন 80 থেংক ইউ বাইদেউ এইটো আমাৰ ৰ'ল হৈ গ'ল বঢ়িয়া একদম এতিয়া আমি ৰ'লটো লৈ ল'লোঁ এতিয়া জাষ্ট আমি খাওঁ কেনে লাগিছে খাই কিনে হেভি আৰু জাষ্ট আমি আহিবলৈ এতিয়া হ'ব একো নাই